নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কাৰেক্ট টেন্স কৰাৰ নিয়মসমূহৰ বিষয়ে পঢ়িম। যেহেতু ক্লাছ 6ৰ পৰা হায়াৰ সেকেন্ডাৰীলৈ কাৰেক্ট টেন্স লাগিয়ে থাকে, লগতে বিভিন্ন কম্পিটিটিভ এক্সাম আৰু DLED BEdৰ এন্ট্ৰেন্স এক্সামতো লাগে। গতিকে বলক আমি আজি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতে আহিল প্ৰেজেন্ট ইনডেফিনিটৰ নিয়ম। অভ্যাগত ঘটনা হেবিচুৱেল একশ্যন হ'লে বা বাক্যত অলৱেজ, এভৰিডে, ইউজুৱেলি থাকিলে প্ৰেজেন্ট ইনডেফিনিট হয়। যেনে আই অলৱেজ গ' টু স্কুল, মই সদায় স্কুললৈ যাওঁ। যিহেতু এইটো সদায় ঘটা ঘটনা, গতিকে ইয়াত প্ৰেজেন্ট ইনডেফিনিট হ'ব। এইটো হ'ব আই অলৱেজ গ' টু স্কুল। তাৰপিছত চিৰসত্য ঘটনা ইউনিভাৰ্চেল ট্ৰুথ হ'লে প্ৰেজেন্ট ইনডেফিনিট হয়। যেনে দ্য ছান ৰাইজ ইন দ্য ইষ্ট, সূৰ্য পূবফালে উদয় হয়। এইটো হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। ইয়াত ৰাইজেছ কিয় হৈছে যে দ্য ছান হৈছে এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। হি, চি, ইট, দিজ বা নাম বুজোৱা শব্দবিলাকক আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কওঁ। আৰু থাৰ্ড পাৰ্চন আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি সদায় ভাৰ্বৰ কাষত এছ বা ই এছ যোগ দিওঁ। তাৰপিছত নিশ্চিত ভৱিষ্যতৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডেফিনিট হয়। যেনে দ্য প্ৰাইম মিনিষ্টাৰ কাম টুমৰো, প্ৰধানমন্ত্ৰী কাইলৈ আহিব। এইটো এটা নিশ্চিত ঘটনা। এইটো হ'ব দ্য প্ৰাইম মিনিষ্টাৰ কামছ টুমৰো। কিয়নো প্ৰধানমন্ত্ৰী অহা ঘটনাটো এটা নিৰ্ধাৰিত ঘটনা, তেখেতে আহিম বুলি এটা এগ্ৰিমেণ্ট কৰি থৈছে। এনেকুৱা নিশ্চিত ঘটনাবোৰত সদায় প্ৰেজেন্ট ইনডেফিনিট ব্যৱহাৰ কৰা হয়। তাৰপিছত ইম্পাৰেটিভ চেণ্টেন্সত সদায় প্ৰেজেন্ট ইনডেফিনিট হয়। যেনে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়া। এইটো হ'ব প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ। অনুগ্ৰহ কৰা, আদেশ দিয়া, উপদেশ দিয়া, এই ধৰণৰ বাক্যবোৰক আমি ইম্পাৰেটিভ চেণ্টেন্স বোলোঁ। আৰু এই চেণ্টেন্সবোৰত সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্স হয়। এইবাৰ পালোঁ প্ৰেজেন্ট কণ্টিনিউৱাছৰ নিয়ম। নাও থাকিলে প্ৰেজেন্ট কণ্টিনিউৱাছ হয়। যেনে আই ৰাইট নাও, মই এতিয়া লিখি আছোঁ। এইটো হ'ব আই এম ৰাইটিং নাও। কিন্তু ইয়াতো এটা চৰ্ত আছে যে পঞ্চইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা ভাৰ্বৰ লগত ING যোগ নহয়। যেনে চি, ন', হিয়াৰ, ফিল, টেষ্ট, স্মেল এই ভাৰ্বকেইটাৰ লগত ING যোগ নহয়। যেনে আই চি এ বাৰ্ড, এইটো আমি ক'লে এনেকুৱা হ'ব লাগিছিল যে মই এটা চৰাই দেখি আছোঁ। কিন্তু যিহেতু চিৰ লগত ING যোগ নহয়, গতিকে এনেকুৱা বাক্যত সদায় প্ৰেজেন্ট কণ্টিনিউৱাছৰ আগৰটো টেন্স মানে প্ৰেজেন্ট ইনডেফিনিট নাইবা প্ৰেজেন্ট কণ্টিনিউৱাছৰ পাছৰটো টেন্স মানে প্ৰেজেন্ট পাৰফেক্ট ব্যৱহাৰ কৰা হয়। সেইকাৰণে আমি ইয়াত লিখিছোঁ আই চি এ বাৰ্ড নতুবা আই হেভ চিন এ বাৰ্ড। ইয়াৰ পিছত আহিল প্ৰেজেন্ট পাৰফেক্টৰ নিয়ম। জাষ্ট নাও, টুডে, অলৰেডি, য়েট, ৰিচেণ্টলি আদি থাকিলে বাক্যত সদায় প্ৰেজেন্ট পাৰফেক্ট হয়। যেনে দ্য বয় ফিনিছ হিজ ৱৰ্ক জাষ্ট নাও, ল'ৰাজনে এইমাত্ৰ তাৰ কাম শেষ কৰিলে। এইটো হ'ব দ্য বয় হেজ ফিনিছড হিজ ৱৰ্ক জাষ্ট নাও। এইবাৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছৰ নিয়ম। সাধাৰণতে বাক্যত চিন্স আৰু ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ হয়। যেনে মাই ফাদাৰ ৱৰ্ক ইন দিছ অফিচ ফৰ 30 years, মোৰ দেউতাই এই অফিচটোত 30 বছৰ ধৰি কাম কৰি আছে। এইটো হ'ব মাই ফাদাৰ হেজ বিন ৱৰ্কিং ইন দিছ অফিচ ফৰ 30 years। আৰু এটা আছে আই ডু দ্য ৱৰ্ক চিন্স মৰ্ণিং, মই ৰাতিপুৱাৰ পৰাই কাম কৰি আছোঁ। আই হেভ বিন ডুইং দ্য ৱৰ্ক চিন্স মৰ্ণিং। এইবাৰ পালোঁ পাষ্ট ইনডেফিনিটৰ নিয়ম। বাক্যত এগ', য়েষ্টাৰডে, লাষ্ট ডে, লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট ইয়াৰ আদি থাকিলে সদায় পাষ্ট ইনডেফিনিট হয়। যেনে দে লিভ দিছ প্লেচ এন আৱাৰ এগ', তেওঁলোকে এই ঠাইখন 1 ঘণ্টা আগত এৰিলে। এইটো হ'ব দে লেফ্ট দিছ প্লেচ এন আৱাৰ এগ'। তাৰপিছত ইট ইজ টাইম থকা বাক্যাংশৰ পিছত পাষ্ট ইনডেফিনিট হয়। যেনে ইট ইজ টাইম উই ডু আৱাৰ ডিউটি, এইটো হ'ব ইট ইজ টাইম উই ডিড আৱাৰ ডিউটি। তাৰপিছত আই উইচ, এজ ইফ, এজ দ', ইফ আদিৰ পিছত বি ভাৰ্ব থাকিলে বিৰ পাষ্ট ফৰ্ম ৱেৰ হয়। আৰু বি ভাৰ্ব নাথাকি অন্য ভাৰ্ব থাকিলে তাৰ পাষ্ট ফৰ্ম হয়। যেনে আই উইচ আই বি এ বাৰ্ড, মই ইচ্ছা কৰোঁ মই এটা চৰাই হোৱা হ'লে। এইটো হ'ব আই উইচ আই ৱেৰ এ বাৰ্ড। ইয়াত বি আছে কাৰণে আমি ৱেৰ লিখিছোঁ। আৰু এটা চাব চি বিহেভছ এজ ইফ চি ন' অল দিছ, তাই এনেকুৱা দেখুৱাই যেন তাই সকলো জানে। এইটো হ'ব she behaves as if she knew all this.
এইবাৰ পাষ্ট কণ্টিনিউৱাছৰ নিয়ম বাক্যত when while as থাকিলে আমি সদায় পাষ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰোঁ যেনে দ্য কাৰেণ্ট ৱেণ্ট অফ when we eat rice কাৰেণ্ট গুচি গৈছিল যেতিয়া আমি ভাত খাই আছিলোঁ এইটো হ'ব দ্য কাৰেণ্ট ৱেণ্ট অফ when we were eating rice এইবাৰ চাওঁ পাষ্ট পাৰফেক্টৰ নিয়ম অতীতত হোৱা দুটা কামৰ আগতে শেষ হোৱাটোত আমি সদায় পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰোঁ নতুবা আমাৰ সহজতে মনত থাকিবলৈ আমি এনেকৈ ক'ব পাৰোঁ যে বিফোৰ থকা বাক্যৰ প্ৰথম অংশটোত আৰু আফটাৰ থকা বাক্যৰ পিছৰ অংশটোত আমি সদায় পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰোঁ যেনে দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য পেচেণ্ট ডাইড ডক্টৰজন আহি পাইছিল যেতিয়া পেচেণ্টজন ঢুকাইছিল ঢুকোৱাৰ মানে পিছতহে আহি পাইছিল গতিকে আগতে যিহেতু পেচেণ্টজন ঢুকাইছে আমি তাতহে প্ৰেজেণ্ট পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰিছোঁ দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য পেচেণ্ট হেড ডাইড আৰু এটা চাব দ্য ডক্টৰ এৰাইভ বিফোৰ দ্য পেচেণ্ট ডাইড তাৰ মানে ডক্টৰজন আহি পাইছিল পেচেণ্টজন ঢুকোৱাৰ আগতে গতিকে ইয়াত ডক্টৰজন আগতে যিহেতু আহি পাইছে গতিকে আমি তাত পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰিছোঁ দ্য ডক্টৰ হেড এৰাইভড বিফোৰ দ্য পেচেণ্ট ডাইড পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ নিয়ম অতীতত কামটো আৰম্ভ হৈ অতীতৰ এটা মুহূৰ্তলৈ চলি থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় যেনে দ্য টেলিফোন ৰিং ফৰ 5 মিনিটছ বাট দেয়াৰ ৱাজ নো ওৱান টু ৰিচিভ ইট টেলিফোনটো 5 মিনিটৰ বাবে ৰিং হৈ আছিল কিন্তু তাত সেই ফোনটো ৰিচিভ কৰিবলৈ কোনো নাছিল তাৰ মানে সেই ৰিং হোৱা কামটো অতীততে আৰম্ভ হৈ অতীততে শেষ হৈ গ'ল গতিকে এইটো হ'ব দ্য টেলিফোন হেড বিন ৰিঙিং ফৰ 5 মিনিটছ বাট দেয়াৰ ৱাজ নো ওৱান টু ৰিচিভ ইট এইবাৰ পাম ফিউচাৰ ইনডেফিনিটৰ নিয়ম টুমৰো টুনাইট নেক্সট ডে নেক্সট উইক নেক্সট মান্থ নেক্সট ইয়াৰ আদি থাকিলে ফিউচাৰ ইনডেফিনিটৰ ব্যৱহাৰ হয় যেনে আই মিট ইউ নেক্সট মনডে মই তোমাক অহা সোমবাৰে লগ পাম এইটো হ'ব আই শ্বেল মিট ইউ নেক্সট মনডে এইবাৰ ফিউচাৰ কণ্টিনিউৱাছৰ নিয়ম সাধাৰণতে বাক্যত টিল আনটিল থাকিলে ফিউচাৰ কণ্টিনিউৱাছ হয় যেনে আই ৱৰ্ক টিল 11 PM টুনাইট এইটো হ'ব আই শ্বেল বি ৱৰ্কিং টিল 11 PM টুনাইট তাৰ মানে মই আজি ৰাতি 11 বজালৈ কাম কৰি থাকিম এইবাৰ ফিউচাৰ পাৰফেক্টৰ নিয়ম ভৱিষ্যতে কাম এটা নিৰ্দিষ্ট সময়ত হ'ব বুজালে ফিউচাৰ পাৰফেক্টৰ ব্যৱহাৰ হয় যেনে দে কমপ্লিট দ্য ব্ৰিজ বাই দ্য এণ্ড অফ দ্য মান্থ তেওঁলোকে মাহটোৰ শেষৰ ফালে ব্ৰিজখনৰ কাম শেষ কৰিব এইটো হ'ব দে উইল হেভ কমপ্লিটেড দ্য ব্ৰিজ বাই দ্য এণ্ড অফ দ্য মান্থ আজিলৈ এইখিনিয়ে আছিল আমি কৈছোঁৱে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছৰ ব্যৱহাৰ প্ৰায় নহয়ে গতিকে এইটোৰ আলোচনা ইয়াত কৰা হোৱা নাই অন্য এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে আমি লগ পাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ